হেল্ল' এভৰিৱান, সংগীতা কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বৰষুণ বতৰত আপোনালোকলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছে পিঁয়াজৰ পকৰি, আৰু এই পিঁয়াজৰ পকৰি ৰেচিপিটো ঠাণ্ডা বতৰত চাহৰ লগত খাবলৈ খুবেই ভাল লাগে। তেন্তে আহকচোন চাওঁ মচমচীয়া পকৰি মই কেনেদৰে বনালোঁ তাকে আপোনালোকৰ আগত এবাৰ দেখুৱাব বিচাৰিছোঁ। তেন্তে দেৰি নকৰি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ আহক। এয়া মই মিডিয়াম চাইজৰ 3টা পিঁয়াজ লৈছোঁ আৰু 3টা কেঁচা জলকীয়া লৈছোঁ। আৰু মই এতিয়া পিঁয়াজখিনি এনেদৰে পাতলা পাতলাকৈ কাটি লৈছোঁ। আৰু পিঁয়াজখিনি যেতিয়া এনেদৰে পাতলা পাতলাকৈ কাটি লোৱা হয় তেতিয়া পকৰিটো খাবলৈ বেছি ভাল হয়। এয়া মই জলকীয়াকেইটাও এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া কাটি লোৱা পিঁয়াজখিনি মই এটা বাউলত লৈ লৈছোঁ। আৰু এতিয়া হাতেৰে অলপ মোহাৰি দিছোঁ। পিঁয়াজৰ কাটি লোৱা অংশবোৰ যাতে ইটো সিটোৰ পৰা এৰ খাই যায় তাৰ কাৰণে ভালদৰে মোহাৰি দিছোঁ। এয়া মই দিছোঁ আধা চামুচ হালধি, আধা চামুচ ৰেড চিলি পাউডাৰ, আৰু সৰু সৰুকৈ কাটি লোৱা কেঁচা জলকীয়াখিনিও দি দিছোঁ। আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া মই পিঁয়াজ আৰু মছলাখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া মিক্স কৰা হৈ গৈছে। এতিয়া এই বাতিটোতে মই এবাতি বেচন লৈছোঁ আৰু মই ইয়াৰ পৰা 3 চামুচ বেচন দি ভালদৰে মিশ্ৰণখিনি সানি ল'ম। আৰু যদি বেচন প্ৰয়োজন হয় তেতিয়া মই আৰু অলপ বেচন ব্যৱহাৰ কৰিম। এতিয়া মই মিশ্ৰণখিনি ভালদৰে সানি ল'ম। এয়া মোক বেচন আৰু অলপ প্ৰয়োজন হৈছে। এতিয়া মই আৰু 2 চামুচ বেচন দি দিম আৰু ভালদৰে মই মিশ্ৰণখিনি বনাই ল'ম। এই মিশ্ৰণখিনিত মই পানী ব্যৱহাৰ কৰা নাই। পিঁয়াজৰ পৰা যিটো পানী ওলায় সেই পানীতে মই মিশ্ৰণখিনি ভালদৰে সানি লৈছোঁ। আৰু ইয়াৰ মোৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীত ভালদৰে তেলখিনি গৰম হ'বলৈ দি এতিয়া অলপ অলপকৈ মই মিশ্ৰণখিনি দি দিছোঁ। মিশ্ৰণখিনি দিয়াৰ পিছত গেছটো মিডিয়াম ফ্লেমত ৰাখিব লাগে, নহ'লে পকৰিখিনি সোনকালে জ্বলি যোৱাৰ চান্স থাকে। এয়া মোৰ ফাৰ্ষ্ট বেচটো ভজা হৈ গৈছে। এতিয়া মই এখন প্লেটত কাঢ়ি ল'ম। এয়া দেখিছে মই একেবাৰে মচমচীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই পিছৰ বেচটো এনেদৰে ভাজি ল'ম। এয়া পিছৰ বেচটো ভজা হৈ গ'ল। এতিয়া আমি গৰম গৰম পকৰিৰ সৈতে চাহৰ লগত জুতি ল'ম। আৰু যিসকলে এইদৰে পিঁয়াজৰ পকৰি বনাই খোৱা নাই এবাৰ বনাই খাবচোন, বহুতেই ভাল লাগিব। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।